নমস্কাৰ আজি আমি জ্যামিতিৰ প্ৰাৰম্ভিক ধাৰণাসমূহৰ বিষয়ে আলোচনা কৰিবলৈ লৈছো যিবোৰ কথা জানিলে আমাৰ জ্যামিতি কৰিবলৈ সহজ হয় বহুতে জ্যামিতি টান পায় কিন্তু এই কথাবোৰ জনাৰ লগে লগে জ্যামিতি একেবাৰে সহজ হৈ পৰিব গতিকে একেবাৰে প্ৰাৰম্ভিক অৱস্থাৰ পৰা মই আৰম্ভ কৰিছো প্ৰথমতে ৰেখাখণ্ড বস্তুটো কি আমি ৰেখাখণ্ড পাওঁ ৰশ্মি পাওঁ ৰেখা পাওঁ গতিকে তাহাঁতৰ ডিফাৰেন্সটো কি এটা প্ৰথম মই এটা ৰেখাখণ্ড ইয়াতে আঁকি থৈছো এই ৰেখাখণ্ডডালৰ আমি যদি এটো চাওঁ এই হিউজিয়া কালাৰ কৰা এই বিন্দুটো হৈছে আদি বিন্দু আৰু এটো হৈছে প্ৰান্ত বিন্দু অৰ্থাৎ এটা ৰেখাখণ্ড এটা বিন্দুত আৰম্ভ হৈছে আৰু আনটা বিন্দুত গৈ পেলাই শেষ হৈছে ইয়াত এটো আদি বিন্দুত আৰম্ভ হৈছে আৰু প্ৰান্ত বিন্দুত গৈ পেলাই শেষ হৈছে গতিকে এটা ৰেখাখণ্ড হ'বলৈ হলে এনেকুৱা এটা আদি বিন্দু আৰু এটা প্ৰান্ত বিন্দু থাকিব লাগিব তাৰ পিছত আহিলে ৰশ্মি বুলি ক'লে তলৰ এডাল ৰশ্মি এই যে সেউজীয়া ৰঙৰ এই বিন্দুটো ইয়াতে এটো হৈছে ৰশ্মিডালৰ আদি বিন্দু আৰু ইয়াৰ প্ৰান্ত বিন্দু কিন্তু নাই এইপিনে এই কাঁচিনটোৱে অসীমলৈ এই বিস্তাৰিত হৈ গৈ থকা বুজাইছে ই আৰম্ভণি হৈছে কিন্তু ইয়াৰ শেষ ক'ত হৈছে আমি নাজানো ই গৈ থাকিব এই কাঁচিনটোৱে হেতু বুজাইছে আদি বিন্দু আছে কিন্তু প্ৰান্ত বিন্দু নাই ই এই কাঁচিনডাল দিয়া অৰ্থ হৈছে ই অসীমলৈ যিমান ইচ্ছা আমি সিমান বহাই লৈ যাব পাৰোঁ তাৰ পিছত আহিলে ৰেখাডালৰ কোনো আদি বিন্দু আৰু প্ৰান্ত বিন্দু নাই ইয়াৰ দুই পিনে কাঁচিন আছে ইয়াৰ অৰ্থটো ই দুই পিনে অসীমলৈ বিস্তাৰিত হৈ থকা বুজাইছে অৰ্থাৎ ইয়াৰ আদি বিন্দু আৰু প্ৰান্ত বিন্দু আমি নেপাওঁ কাঁচিনটোৱে হেতুৱে বুজাইছে ই দুইফালে অসীমলৈ যিমান ইচ্ছা সিমান বহাই লৈ যাব পাৰি ইয়াৰ পিছত আমি পূৰক কোণৰ বিষয়ে অলপ শিকোঁ পূৰক কোণনো কি পূৰক কোণ যেতিয়া দুটা কোণৰ যোগফল 90 ডিগ্ৰী হয় তেতিয়াহ'লে আমি কোণ দুটাক এটা আনটোৰ পূৰক কোণ বুলি ক'ম এতিয়া আমি ইয়াত দেখা পোৱা কোণ দুটা এটা হৈছে 60 ডিগ্ৰী এটা 30 ডিগ্ৰী এটা দুইটা কোণ যদি যোগ কৰি দিওঁ আমি 60 আৰু 30 তেতিয়াহ'লে আমি 90 পাম অৰ্থাৎ এই দুটা কোণ পূৰক কোণ এতিয়া আমি যদি দুইটা কোণ যোগ কৰি দিওঁ 60 ডিগ্ৰী যোগ 30 ডিগ্ৰী সমান 90 অৰ্থাৎ দুটা কোণৰ যোগফল যেতিয়া 90 হ'ব তেতিয়াহ'লে কোণ দুটা পূৰক কোণ হয় কেতিয়াবা আমাক দি দিয়ে দুটা কোণ পূৰক হয় নে নহয় বাছি উলিওৱা বুলি কয় সপ্তম শ্ৰেণীত আছে আৰু এইবোৰ বস্তু নৱম শ্ৰেণীৰ কাৰণেও দৰকাৰী অষ্টম শ্ৰেণীৰ কাৰণেও দৰকাৰী গতিকে তিনিটা শ্ৰেণীয়ে হোৱাকৈ ভিডিঅ'টো বনোৱা হৈছে গতিকে এতিয়া দুটা কোণ যেতিয়া আমি যোগ কৰিলে আমি 90 পালো অৰ্থাৎ কোণ দুটা পূৰক কেতিয়াবা দি দিয়ে এনেকৈ দুটা কোণ যোগ কৰি আমি তেতিয়া কি কৰিব লাগিব দুটা কোণ যোগ কৰি চাব লাগিব 90 ডিগ্ৰী ওলাই নোলায় যদি 90 ওলায় তেতিয়াহ'লে কোণটা পূৰক হ'ব যদি নোলায় পূৰক নহয় ইয়াৰ পিছত আহিলে সম্পূৰক কোণ এতিয়া সম্পূৰক কোণ হ'বলৈ হ'লে দুটা কোণৰ যোগফল 180 ডিগ্ৰী হ'ব লাগিব ছাত্ৰ ছাত্ৰীসকলৰ প্ৰায় পূৰক আৰু সম্পূৰকৰ মাজত খেলিমেলি লাগে পূৰকটো নি পেলাই সম্পূৰক কৰে সম্পূৰকটো পূৰক কৰে গতিকে এইটো কথা সদায় মনত ৰাখিব লাগে যে পূৰকত দুটা কোণৰ যোগফল 90 ডিগ্ৰী হয় আৰু সম্পূৰক হ'বলৈ হ'লে দুটা কোণৰ যোগফল সদায় 180 ডিগ্ৰী হ'ব লাগিব ইয়াতে মই দুটা কোণ দি থৈছো এটা হৈছে 120 ডিগ্ৰী এটা হৈছে 60 ডিগ্ৰী গতিকে আমি এই কোণযোৰ সম্পূৰক হয় নে নহয় আমি হেতু পৰীক্ষা কৰিম এটা সম্পূৰক হ'বলৈ হ'লে আমি দুইটা কোণ যোগ কৰি চাম এতিয়া দুইটা কোণ যেতিয়া আমি যোগ কৰিলো দেখিলো 120 যোগ 60 সমান 180 অৰ্থাৎ কোণযোৰ সম্পূৰক কোণ হয় কেতিয়াবা দি দিব দুটা কোণ যোগ কৰি আমি চাম চাই পেলাই যদি 180 ডিগ্ৰী পাওঁ তেতিয়াহ'লে আমি গম পাম কোণ দুটা সম্পূৰক হয় আৰু যদি 180 নহয় তেতিয়াহ'লে সম্পূৰক নহয় গতিকে একেবাৰে সিম্পল ইয়াৰ পিছত আহিলে সন্নিহিত কোণৰ ধাৰণা এইটো অত্যন্ত এটা দৰকাৰী বস্তু যিটো আমাৰ সপ্তম অষ্টম নৱম এটাইকেইটা শ্ৰেণীতে লাগে দশম শ্ৰেণীতো লাগে গতিকে অৰ্থাৎ ওচৰা-ওচৰিকৈ যদি এজোৰ কোণ থাকে আমি এইটো কথা লক্ষ্য কৰিম যে প্ৰথমতে সিহঁতৰ এটা উমৈহতীয়া শীৰ্ষবিন্দু বা সাধাৰণ শীৰ্ষবিন্দু আছে নে নাই এতিয়া আমি যদি ইয়াত চাওঁ এই ৰঙা ৰং কৰা এই বিন্দুটো হৈছে উমৈহতীয়া শীৰ্ষবিন্দু কেলে উমৈহতীয়া ইয়াত দুটা কোণ আছে 1 আৰু 2 দুইটা কোণেই এই শীৰ্ষবিন্দুৰ পৰা আৰম্ভ হৈছে এই 1 নম্বৰ কোণটোৰ দুইডাল ৰশ্মিও এই শীৰ্ষবিন্দুৰ পৰা আৰম্ভ হৈছে আৰু 2 নম্বৰ কোণটোৰ দুইডাল ৰশ্মিও এই শীৰ্ষবিন্দুৰ পৰা আৰম্ভ হৈছে অৰ্থাৎ একেটা শীৰ্ষবিন্দুৰ পৰা যিহেতু দুইটা কোণৰ উৎপত্তি হৈছে সেইটো কাৰণে ইয়াক সাধাৰণ বা উমৈহতীয়া শীৰ্ষবিন্দু বুলি কোৱা হয় গতিকে প্ৰথমতে আমি হেতু চাব লাগিব তাৰ পিছত চাম ইয়াত যিকেইটা কোণ ওচৰা-ওচৰিকৈ আছে সেই কোণ দুটাৰ এডাল উমৈহতীয়া বাহু আছে নে নাই অৰ্থাৎ
উমৈহতীয়া বা সাধাৰণ বাহু অৰ্থাৎ দুইটা কোণৰে এই 1 আৰু 2 দুইটা কোণৰ এই সেউজীয়া ৰং দিয়া যিডাল বাহু দেখিছা সেইডাল দুইটা কোণৰে বাহু 1 নম্বৰ কোণটো সেইডাল বাহু হয় 2 নম্বৰ কোণটো সেইডাল বাহু হয় অৰ্থাৎ দুইটা কোণৰে এইডাল বাহু দুইটা কোণৰ ভাগৰে হয় যদি দুইটা কোণৰে একেডাল বাহুৱে হয় তেতিয়াহ'লে সেইডালক আমি সাধাৰণ বা উমৈহতীয়া বাহু বুলি ক'ম গতিকে এই সেউজীয়া ৰং কৰা বাহুডাল 1 নম্বৰ কোণটোৰ ক্ষেত্ৰতো হয় 2 নম্বৰ ক্ষেত্ৰতো হয় গতিকে দুইটা কোণৰ কাৰণে এই বাহুডাল লাগে গতিকে সেইটো কাৰণে এইডালক উমৈহতীয়া বাহু বুলি কয় গতিকে এটা সাধাৰণ বা উমৈহতীয়া শীৰ্ষবিন্দু আছে এডাল উমৈহতীয়া অৰ্থাৎ দুইটা কোণৰ বাবে হোৱা এডাল বাহু আছে তাৰপিছত 3 নম্বৰতে চাম যিবোৰ সাধাৰণ বাহু নহয় সেইবোৰ সাধাৰণ বাহুটো দুইফালে আছে নে নাই এতিয়া এইডাল হৈছে দুইটা কোণৰ সাধাৰণ বাহু তাৰ বাদ দি আৰু দুডাল বাহু আছে এডাল এতিয়া এই সাধাৰণ বাহুডালৰ দুইফালে বাকি বাহুকেইডাল আছে নাই আমি চাম এতিয়া এই সেউজীয়া ৰং কৰা এডাল হৈছে সাধাৰণ বাহু এডালৰ দুইফালে দুডাল বাহু আছে অৰ্থাৎ এইপিনে 1 নম্বৰ কোণটোৰ কাৰণে এডাল বাহু আছে 2 নম্বৰ কোণটোৰ পিনে এইপিনে এডাল বাহু আছে গতিকে তিনিওটা চৰ্তই আমাৰ ইয়াত ফুলফিল হৈছে প্ৰথমতে এটা সাধাৰণ শীৰ্ষবিন্দু আছে য'ৰ পৰা দুইটা কোণ উৎপত্তি হৈছে সেকেণ্ডতে এডাল সাধাৰণ বা উমৈহতীয়া বাহু আছে আৰু 3 নম্বৰতে এই উমৈহতীয়া বাহুডালৰ দুইফালে আন দুডাল বাহু আছে কোণ দুটাৰ গতিকে তিনিওটা চৰ্ত যেতিয়া ফুলফিল হ'ব তেতিয়াহ'লে এই 1 আৰু 2 এই দুটা আমি সন্নিহিত কোণ বুলি ক'ম এতিয়া সন্নিহিত কোণটো বুজিবলৈ যাওঁতে বহুতো অলপ দিগদাৰ হয় খেলিমেলি হয় এতিয়া মই ইয়াত দুটা কোণৰ চিত্ৰ আঁকিছো 1 আৰু 2 এই দুটা সন্নিহিত হয় নে নহয় আমি যদি চাওঁ এই দুইটা কোণৰে এইটো ৰঙা চিন দিয়া কোণটো হৈছে 1 নম্বৰ কোণ আৰু এই নীলা ৰঙে বুজোৱা কোণটো হৈছে 2 নম্বৰ কোণ এতিয়া প্ৰথম আমি চালো যে দুইটা এটা সাধাৰণ শীৰ্ষবিন্দু আছে নাই ইয়াতে দুইটা কোণ উৎপত্তি হৈছে নে বাৰু এই বিন্দুটোৰ পৰা দুইটা কোণৰ উৎপত্তি হৈছে এই সেউজীয়া ৰং দিয়া সেইটো ঠিকে আছে তাৰ পিছত দেখিলো সিহঁতৰ সাধাৰণ বাহু আছে নে সাধাৰণ বাহু আছে এইডাল হৈছে সিহঁতৰ সাধাৰণ বাহু এই ৰঙা কোণটো চিন দিয়া কোণটোৰ কাৰণে এডাল বাহু আৰু নীলা চিন দিয়া কোণটোৰ কাৰণে এডাল বাহু এডাল সাধাৰণ বাহু এই দুটা ক্ৰাইটেৰিয়া ফুলফিল হ'ল 3 নম্বৰতে এই সাধাৰণ বাহুডালৰ দুইফালে বাকি বাহুকেইটা আছে নে বাৰু নাই এই সাধাৰণ বাহুডালৰ একেফালে দুইটা বাহু আছে যদি এটা বাহু এইপিনে আৰু আনডাল বাহু যদি এইপিনে থাকিলেহেঁতেন তেতিয়াহ'লে আমি সেইটো সন্নিহিত কোণ বুলি ক'লোহেঁতেন কিন্তু আমি কি দেখিলো এতিয়া এইডাল সাধাৰণ বাহু ৰঙা আৰু নীলা দুইটা ৰঙে দেখুওৱা এডাল হৈছে সাধাৰণ বাহু আৰু ইয়াৰ একেফালে এই বাহুকেইটা একেটা পিনে আছে একেটা ফালে আছে গতিকে একেফালে থাকিলে সেইটো সন্নিহিত কোণৰ ভিতৰত নপৰে অৰ্থাৎ 1 আৰু 2 এই কোণ দুটা সন্নিহিত কোণ নহয় ইয়াৰ পিছত আহিলে ৰৈখিক জোৰো এজোৰ সন্নিহিত কোণে ইয়াৰো এডাল সাধাৰণ বাহু থাকে এটা সাধাৰণ শীৰ্ষবিন্দু থাকে খালি পাৰ্থক্যটো এইটোৱে যে ৰৈখিক জোৰ হ'বলৈ হ'লে সন্নিহিত কোণ দুটাৰ যোগফল 180 ডিগ্ৰী হ'ব লাগিব এতিয়া ইয়াত দুটা কোণ আছে সন্নিহিত হিচাপে কোণ 1 আৰু কোণ 2 এতিয়া দুইটা কোণৰ যোগফল 180 ডিগ্ৰী হ'লেহে আমি ৰৈখিক জোৰত থকা বুলি ক'ম ৰৈখিক জোৰত কি হৈছে এটা সাধাৰণ শীৰ্ষবিন্দু আছে এডাল সাধাৰণ বাহু আছে আৰু বাকি দুটা বাহু পৰস্পৰ বিপৰীতমুখী এইটো বাহু যিপিনে গৈছে আনটো বাহু তাৰ সম্পূৰ্ণ বিপৰীত দিশত যাব লাগিব তেতিয়াহে ৰৈখিক জোৰ হ'ব সন্নিহিত কোণত হেতু নহলেও হয় সম্পূৰ্ণ বিপৰীতমুখী নহলেও হয় ৰশ্মিকেইটা কিন্তু ৰৈখিক জোৰ হ'বলৈ হ'লে ৰশ্মি দুটা এটা ইপিনে গৈছে নহয় এই নীলাটো সম্পূৰ্ণটা বিপৰীত দিশত গৈছে এনেকুৱা বিপৰীতমুখী হ'ব লাগিব এটা সাধাৰণ শীৰ্ষবিন্দু থাকিব লাগিব এডাল সাধাৰণ বাহু থাকিব লাগিব আৰু সাধাৰণ বাহু দুইফালে যিকেইডাল বাহু থাকে সেইকেইডাল পৰস্পৰ বিপৰীতমুখী হ'ব লাগিব তেতিয়াহে ৰৈখিক জোৰ হ'ব এতিয়া ৰৈখিক জোৰত থকা কোণ দুটাৰ যোগফল সদায় 180 ডিগ্ৰী হ'ব লাগিব ইয়াত দুটা যেতিয়া কোণ 1 আৰু কোণ 2 দুইটা যোগ কৰিলে 180 ডিগ্ৰী হ'ব তেতিয়া এই সন্নিহিত কোণজক আমি ৰৈখিক জোৰত থকা বুলি ক'ম গতিকে এইটো অত্যন্ত দৰকাৰী এটা বস্তু ইয়াৰ পিছত আহিলে বিপৰীত কোণ হ'বলৈ হ'লে দুডাল ৰেখাই যেতিয়া পৰস্পৰ এটা বিন্দুত কটাকটি কৰে তেন্তে বিপৰীত ফালে থকা কোণবোৰক বিপৰীত কোণ বুলি কয় এতিয়া ইয়াতে এই সেউজীয়া আৰু নীলা এই ৰেখা দুডালে পৰস্পৰ এটা বিন্দুত ইয়াতে কটাকটি কৰিছে এইটো এটা বিন্দু এতিয়া কটাকটি কৰাৰ লগে লগে ইয়াত চাৰিটা কোণৰ সৃষ্টি হ'ল এতিয়া এই 1 নম্বৰ কোণটো 2 নম্বৰ কোণটোৰ লগত বিপৰীত কোণ এই 3 নম্বৰ কোণটো 4 নম্বৰ কোণটোৰ লগত বিপৰীত কোণ গতিকে এনেকৈ আমি বিপৰীত কোণ বাছি উলিয়াব পাৰোঁ একদম সহজ বিপৰীত ফালে থকা কোণবোৰে হৈছে বিপৰীত কোণ আৰু ইহঁত সদায় সমান হয়
বিপৰীত কোণবোৰ পৰস্পৰ সদায় সমান হয়। এইটো মান যদি 60 ডিগ্ৰী হয় এইটো 60 ডিগ্ৰী হ'ব, এইটো যদি 120 ডিগ্ৰী হয় এইটো 120 ডিগ্ৰী হ'ব। গতিকে এই বিপৰীত ফালে থকা কোণবোৰ, এই ৰঙা চিন দিয়া এই দুটা হৈছে বিপৰীত কোণ, এই কোলা চিন দিয়া এইকেইটা হৈছে বিপৰীত কোণ। ৰঙা আৰু কোলা ৰঙে বুজাইছোঁ। গতিকে একেবাৰে সহজ বস্তু আৰু অত্যন্ত দৰকাৰী বস্তু। ইয়াৰ পিছত আহিলে একান্ত কোণ। একান্ত কোণটো অত্যন্ত দৰকাৰী এটা বস্তু। ইয়াত চোৱা, যেতিয়া দুডাল ৰেখাক আনডাল ৰেখাই ছেদ কৰে তেতিয়া কিছুমান কোণ উৎপন্ন হয়। ইয়াত এতিয়া এই নীলা ৰঙৰ এডাল হৈছে এল ৰেখা, সেউজীয়া ৰঙৰ এডাল হৈছে এম ৰেখা। এই দুইডাল ৰেখাক আনডাল ৰেখা এই কোলা ৰং কৰা এইডালে দুটা বিন্দুত ছেদ কৰিছে, এই দুটা বিন্দুত ই ছেদ কৰিছে। এই দুটা ৰেখাক এইডালে ছেদ কৰিছে। গতিকে এইডালক এই এনডালক কয় ছেদক বা তিৰ্যক। এই দুডাল ৰেখাক এইডালে ছেদ কৰিছে, তাৰমানে দুটা বিন্দুত ই ছেদ কৰিছে দুইডাল ৰেখাকে। গতিকে এইডালক কয় ছেদক বা তিৰ্যক। এতিয়া যেতিয়া দুডাল ৰেখাক আনডাল ৰেখাই ছেদ কৰে তেতিয়া কিছুমান কোণ উৎপন্ন হয়। ইয়াত এতিয়া ইয়াত 4টা কোণ উৎপন্ন হৈছে, ইয়াতো 4টা কোণ উৎপন্ন হৈছে। ইয়াত এতিয়া এই 1 নম্বৰ কোণটোৰ লগত 7 নম্বৰ কোণটো হৈছে একান্তৰ অন্তঃকোণ। আমাক যদি সোধে একান্ত কোণবোৰ কেনেকুৱা, এই জেড আখৰটোৰ নিচিনাকৈ যে আছে, এই 1 নম্বৰ কোণটোৰ লগত 7 নম্বৰ কোণটো এই দুটা হৈছে একান্ত অন্তঃকোণ। এই 2টোৰ লগত 8টো একান্ত অন্তঃকোণ। বিপৰীত ফালে আছে চোৱা, 1ৰ লগত 7, 2ৰ লগত 8। এইটো বহুতে ভুল কৰে। 1ৰ লগত 7, 2ৰ লগত 8, ৰঙা ৰঙা আৰু এই নীলাটো নীলাৰ লগত। গতিকে একান্ত কোণবোৰ দেখিবলৈ এনেকুৱা হয়। আৰু যেতিয়া ৰেখা দুডাল সমান্তৰাল হয় একান্ত কোণবোৰ সদায় সমান হ'ব। ৰেখা দুডাল সমান্তৰাল নহ'লে একান্ত কোণবোৰ সমান নহয়। যদি ৰেখা দুডাল সমান্তৰাল হয়, এই এল আৰু এম ৰেখা দুডাল যদি সমান্তৰাল অৱস্থাত থাকোঁতে ছেদকডালে ছেদ কৰে তেতিয়াহ'লে এই কোণবোৰ সমান হয়। 1 নম্বৰ কোণটো যিমান হ'ব 7 নম্বৰটো সিমান হ'ব, 2টো যিমান হ'ব 8 নম্বৰটো সিমান হ'ব। খালি কি হ'ব লাগিব, দুইটা ৰেখা সমান্তৰাল হ'ব লাগিব। ইয়াৰ পিছত আহিলে অনুৰূপ কোণ। অনুৰূপ কোণ হ'বলৈ হ'লেও ঠিক যেতিয়া দুডাল ৰেখাক এডাল ছেদকে ছেদ কৰে তেতিয়াহ'লে তাতে অনুৰূপ কোণো উৎপন্ন হয়। এতিয়া চোৱা, এই 4 নম্বৰ কোণটোৰ লগত 8 নম্বৰ কোণটো অনুৰূপ কোণ, 1ৰ লগত 5টো অনুৰূপ কোণ, এই একে একে ৰঙে বুজোৱা। 3ৰ লগত 7টো অনুৰূপ, 2ৰ লগত 6টো অনুৰূপ কোণ। অনুৰূপ বুলি ক'লে একেধৰণৰ জেগাত থকা, তাৰমানে 4ৰ লগত 8টো একেধৰণৰ জেগাত আছে। বহুতে আৰু কি কৰিম, 4ৰ লগত 5টো অনুৰূপ বুলি পৰীক্ষাত ভুল কৰে। 4ৰ লগত 8টোহে অনুৰূপ, 1ৰ লগত 5টো অনুৰূপ, 3ৰ লগত 7টো অনুৰূপ, 2ৰ লগত 6টো অনুৰূপ। গতিকে এনেধৰণে আমি অনুৰূপ কোণবোৰ বাছি উলিয়াব পাৰোঁ। ঠিক তেনেকৈ অনুৰূপ কোণ হ'বলৈ হ'লেও যদি ৰেখাডাল সমান্তৰাল হয় তেতিয়াহ'লে অনুৰূপ কোণবোৰ সমান হয়। যদি ৰেখা এল আৰু এম ৰেখাডাল সমান্তৰাল হয় তেতিয়াহ'লে 4 নম্বৰ কোণটো 8ৰ লগত অনুৰূপ হ'ব, লগতে সমানো হ'ব। 120 ডিগ্ৰী যদি এইটো হয় এইটো 120 ডিগ্ৰী হ'ব, এইটো যদি 60 ডিগ্ৰী হয় এইটো 60 ডিগ্ৰী হ'ব। ঠিক তেনেকৈ এইটো যদি 60 হয় এইটো 60 হ'ব, এইটো 120 হ'লে এইটো 120 হ'ব। গতিকে সমান হ'ব। গতিকে আজি আমি জ্যামিতিৰ কিছু প্ৰাৰম্ভিক ধাৰণা তোমালোকৰ আগত দাঙি ধৰিলোঁ। আশা কৰোঁ অলপ হ'লেও উপকৃত হ'ব ইয়াৰ পৰা। আৰু যদি কিবা থাকে আমাক কমেণ্ট যোগে জনাবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবা যাতে আৰু আহিবলগীয়া ভিডিঅ'বোৰৰ বিষয়ে গম পোৱা, আৰু লগতে শ্বেয়াৰ কৰিবা। আৰু ইয়াৰ পিছতে আমি জ্যামিতি আৰু বিভিন্ন ধৰণৰ পাঠ মই লৈ আহিম অতি সোনকালে। গতিকে সেইবিলাকৰ ওপৰতো অতি সোনকালে আলোচনা কৰা হ'ব। ধন্যবাদ।